নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগতম জনালোঁ। আজি আমি কথা পাতিম গ্ৰেড 3 এক্সামৰ কিছুমান ইম্পৰ্টেণ্ট টপিকৰ ওপৰত। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ গ্ৰেড 3 এক্সাম হ'ব 28/8/2022। সিদিনা পেপাৰ 3 আৰু পেপাৰ 4ত দুটা এক্সাম হ'ব আৰু এটা এক্সামত থাকিব আপোনালোকৰ 150 মাৰ্ক আৰু এটা এক্সামত থাকিব 175 মাৰ্ক। পেপাৰ 3ৰ এক্সাম হ'ব 10টা বজাৰ পৰা আৰু পেপাৰ 4ৰ এক্সাম হ'ব 2টা বজাৰ পৰা। ইয়াত নিগেটিভ মাৰ্ক নাই, তলত লিখা আছে দেয়াৰ ইজ ন' নিগেটিভ মাৰ্কিং ফৰ এনি ৰং কুৱেশ্যন। আপোনালোকে যদি কুৱেশ্যনটো নাজানেও বা নোৱাৰেও আপোনালোকে তাত এটা হ'লেও চিন দি আহিব। আহক এতিয়া আমি কথা পাতিম গ্ৰেড 3 এক্সাম কেটেগৰীৰ ওপৰত। প্ৰথম আমাৰ এক্সাম হ'ব 10টা বজাৰ পৰা HSLCৰ কেণ্ডিডেটসকলৰ বাবে, যিসকলে HSLCৰ চাৰ্টিফিকেট লৈ ইয়াত এপ্লাই কৰিছিল তেওঁলোকৰ এক্সাম হ'ব 10 বজাৰ পৰা আৰু শেষ হ'ব 12 বজাত। আৰু ইয়াৰ ডেট 28/8/2022। ছাবজেক্ট থাকিব ছ'চিয়েল ষ্টাডিজ, ছ'চিয়েল ছায়েন্স, জেনেৰেল নলেজ, জেনেৰেল মেথামেটিক্স, মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং, জেনেৰেল ইংলিছ, এইকেইটা হ'ব ছাবজেক্ট। আৰু ইয়াত যিসকল কেণ্ডিডেটে HSLC পাছ কৰা চাৰ্টিফিকেটেৰে ইয়াত এপ্লাই কৰিছিল তেওঁলোকে এই এক্সামটো দিব পাৰিব। আহক নেক্সট আছে আমাৰ বেচলাৰ ডিগ্ৰী এণ্ড বেচলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মাৰ কেটেগৰী, যিটো আমাৰ 3rd গ্ৰেডৰ আন এটা এক্সাম। আৰু এই এক্সামটো হ'ব আমাৰ 2টা বজাৰ পৰা 4টা বজালৈ আৰু এক্সাম ডেট একেই থাকিব। আৰু ইয়াৰ ছাবজেক্ট টপিক কেইটা আমি এবাৰ চাই লওঁ। ছ'চিয়েল ষ্টাডিজ থাকিব, ছ'চিয়েল ছায়েন্স থাকিব, জেনেৰেল নলেজ থাকিব, লজিকেল ৰিজনিং থাকিব এণ্ড কুৱেণ্টিটিভ এপ্টিটিউড থাকিব, ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড লেংগুৱেজ, মেথামেটিক্স, জেনেৰেল নলেজ আদি এই ছাবজেক্ট কেইটা আমাৰ বেচলাৰ ডিগ্ৰী যিটো এক্সাম হ'ব গ্ৰেড 3 সেই এক্সামটোত থাকিব। আৰু যিসকলে গ্ৰেড 3ত দুটা এক্সাম দিব তেওঁলোকৰ বেচলাৰ ডিগ্ৰীৰ লগতে HSLC চাৰ্টিফিকেট দুটাই আপোনালোকক এপ্লাই কৰাৰ টাইমত দিব লাগিব। আৰু যিসকলে এই HSLC আৰু বেচলাৰ ডিগ্ৰী দুটাই চাৰ্টিফিকেট দিছে তেওঁলোকে এই দুটা এক্সাম দিব পাৰিব। আকৌ গ্ৰেড 3 এক্সামত গ্ৰেড 4 এক্সামৰ নিচিনাকৈ আপোনালোকে নিজৰ এটা ফটো লগতে আপোনাৰ এটা ID প্ৰুফৰ বাবে আপোনাৰ যিকোনো এটা ভোটাৰ ID নাইবা আধাৰ কাৰ্ড এটা লৈ যাব। আৰু ইয়াত কোনো বেগ লগতে মোবাইল আৰু ইয়াত ইউজ কৰিব পৰা বৈদ্যুতিক যন্ত্ৰবোৰ তাত ভিতৰলৈ নিব নিদিয়ে, সেইবাবে এইবোৰ পৰীক্ষা গৃহলৈ নিনিয়াটোৱে সঠিক হ'ব। আৰু এক্সামৰ যিটো সময় হ'ব দুটা এক্সামতে এটাই সময়সীমা আছে, যিটো হৈছে 2 ঘণ্টা। 4th গ্ৰেডৰ এক্সামত দিয়াৰ নিচিনাকৈ ইয়াতো অলপ এক্সামৰ সময়সীমাটো কম দিয়া হৈছে, সেইবাবে যিমান পাৰি সিমান সোনকালে এক্সামত এনচাৰবোৰ কৰিবলৈ চেষ্টা কৰিম। আৰু আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো টিপি দিব। থেংক ইউ।